ষ্টৰী এটা বনাইছো বহুত কষ্ট কৰি আমি দুটাই ইনফৰমেশনস কালেক্ট কৰিছো নিউজটো বাণীগোপাল শইকীয়া বিজনেছমেন যে মই হেনো কলা আৰু সেইবাবে মই এন্ধাৰৰ ৰজা অনেক এটা পটাক পিছাদি পিছি পিছি শেষ কৰি পেলাব আৰু তেতিয়াই ননী গোপালক মনত পেলাব সকলোৰে আগত মান সন্মান বাদ দি মোকো ভিন্নাই কৈছিলো তোমাক ভাল পাওঁ বুলি প্ৰকৃত অসমীয়া হ'বলৈ শুদ্ধ মনৰ মানুহ হ'ব লাগিব যিটো তোৰ নাই ময়ো কামনা কৰোঁ এই সুন্দৰ পৃথিৱীখনত বেয়া মানুহবোৰ জীয়াই থাকিব ha ha ha